এই সালা বকুল ভাই একদম খাতরা লাগছে রে, একদম টাকারা লাগছে তো। যদি আমার যেটা স্পেশাল পার্সনের কথা কৈছো বকুল ভাই, মোৰ নহয় ইয়াৰ মোৰ পাৰ্চনেল সকাজ মই হলো নিৰ্মল কুমাৰ নাথ আৰু বকুল ভাইৰ মানে মোবাইলটোতে মই অলপ ব্লগ বনাই বৰ্তমান অলপ টাউনত আহি পাইছোঁ আৰু আমি এতিয়া ক'ৰবাত যাম, কিন্তু ক'ত যাম নাজানো, অলপ টাইম স্পেণ্ড কৰাৰ কাৰণে যাম। কাৰণ আজি আমাৰ লগত লগ পাইছোঁ মিলন ভাই নাম্বাৰ ক'ত নাম্বাৰ নাজানো, ছেকেণ্ড নাম্বাৰটো আকাশ ভাই আছে, বকুল ভাইটো নাম্বাৰ 1। তো মানে মিলন ভাই ক'ৰবাত আমাক ফুৰিব লৈ যাব বুলি কৈ আছে আৰু কি। এতিয়া মিলন ভাই ক'ত ফুৰিব লৈ যায় সেইটো মিলন ভাই জানে আৰু ভগৱান জানে। আৰু অলপ পিছত মানে আমি গম পাম যে মিলন ভাই ক'ত যাব। যিমানখিনি বক কৰিলোঁ স্কিপ নকৰাকৈ আৰু এইফালে চাব পাৰিছে একেবাৰে চিলড্ৰেন পাৰ্কক মানে কি কয় বেৰাৰ ওপৰতে যাই আছে, কিন্তু আমি যাব পৰা নাই কাৰণ আমি হ'লো ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ, আমাৰ মান সন্মানৰ কথা আছে, সেইটো কাৰণে আমি যোৱা নাই। কিন্তু মানে এইফালে বেৰা পাৰ হৈ চিলড্ৰেন পাৰ্কত গৈছে দেখিব পাৰিছে, কিন্তু এইফালে দেখি বকুল ভাই পূৰা হাঁহি আছে আৰু মিলন ভাই অহা নাই। কাৰণ মিলন ভাই এজন ইনষ্ট্ৰাক্টৰ, জুনিয়ৰ ইনষ্ট্ৰাক্টৰ, বহুত ৰেছপনচিবল মানুহ, ক'বাকে ইঞ্জিনিয়াৰ টাইপৰ এজন মানুহ, বহুত মানে ৰেছপেক্টফুল এজন মানুহ। এইটোৰ কাৰণে এইবাৰ সৰু মোৰো ইঞ্চিডেঞ্চত ইমানে নাহাহে। কিন্তু বকুল ভাইও ডাঙৰ মানুহ, বকুল ভাই নাম্বাৰ 1, কিন্তু বকুল ভাই ইনফ্লুৱেঞ্চাৰ মানুহ, আমি হ'লো ইনফ্লুৱেঞ্চাৰ মানুহ, আমি এইবিলাক হাঁহিমে, ময়ো হাঁহিম হয় নাই বকুল ভাই? বকুল ভাই তোক ডাউন দিয়া বুলি ভাবিলি নেকি? ডাউন দিয়া নাই, আমি হ'লো হেৰি, আমি হ'লো আমাৰ ছেক্টৰটা বেলেগ। বকুল ভাই মিলন ভাই হ'ল টিচিং ছেক্টৰ হয় নে নহয়? আমাৰ হ'ল অলপ ছ'চিয়েল মিডিয়া ছেক্টৰ, আৰু আমাৰ বিজনেছ, আমি হ'লো বিজনেছমেন, ই হ'ল জব। ফাইনেলি ময়ো বকুল ভাইৰ ভিডিঅ'ত আহিলোঁ, এইফালে মিলন ভাই যদিও কৰি যোৱা নাই। আৰু এতিয়া অলপ তেতিয়াহ'লে ফাইনেলি মেইন ডেষ্টিনেশ্যনলৈ গুচি যাওঁ। নাট ওলাইছে, ঠিক আছে? এতিয়া ডেষ্টিনেশ্যনত যাওঁ। বকুল ভাই অলপ লাজ পাই আছে, যদিও বকুল ভাই আজিত থাকি লাজ এৰিব বুলি মোক কথা দিছে। বকুল ভাই আজিৰ পৰা দম দি চলিব, পূৰা মানে এটিচিউডত চলিব, মানে একদম মানে মই চশমা এটা খুলি ৰাখিলোঁ এতিয়া মই। তো বকুল ভাই তো নাম্বাৰ 1 জানেই, কিন্তু আমি এই পাৰ্কখনত যাবলৈ ওলাইছিলোঁ, যিটো পাৰ্কখন মানে এইফালে টানামাৰা আছে, লগ কৰা আছে কাৰণে আমি যাব নোৱাৰিলোঁ, নহ'লে ইয়াতে গৈ আমি ভিডিঅ' বনালোঁ। আৰু আমাৰ অলপ বাইকখনেই দেখাই দিওঁ এতিয়া। এইখন হৈছে মিলন ভাইৰ আপোনাৰ হণ্ডা এছ পি চাইন, এইখন মাইলেজৰ বাইক। আৰু এইফালে আছে আপোনাৰ বকুল ভাইৰ বাজাজ পালচাৰ F250, পাৱাৰৰ কাৰণে বিখ্যাত, পাৱাৰফুল বাইক, 250cc ইঞ্জিন। ইফালে গৈছে এখন ক্ৰেটা, আৰু এইফালে আহিছে এখন ৱেগনাৰ, ঠিক আছে? আৰু বকুল ভাই মোৰ কাণ্ড দেখি হাঁচি আছে, খালি মোক গালি পাৰ পৰা যাম না। আৰু এইফালে মোৰ এই R15খন ইফালে ৰাখি দিছোঁ, ইয়াতে ৰাখি দিছোঁ মোৰ R15খন, এইখন মোৰ R15 চাব পাৰিছে ক'ত। আৰু মিলন ভাই ক'ৰবাত লৈ যায়, ক'ত লৈ যাব মিলন ভাই? বলক দেখা যাওক ক'ত যোৱা যায়, কিন্তু ওচৰতে যাম, বেছি দূৰত নাযাওঁ। য'ত যাওঁ, কিন্তু য'ত যাম জেগাখিনি খুব ভাল লগা জেগা, বাছ সেইখিনিয়ে। বাকী গৈ আছোঁ, অলপ পিছত দেখা পাব। আমি আহিছোঁ চিলড্ৰেন পাৰ্কৰ এইফালে টানামাৰা। তো কোনোবা মানে পাৰ হৈ গৈছে, তো আমি নাযাওঁ, তো আমি বেলেগ জেগাত যাম। তো মোৰ বাইক লৈছে আমাৰ নিৰ্মলে, মোৰ বাইকটো লৈ গৈছে, তো নিৰ্মলৰ বাইকটো মই ল'ম। এই হ'ল ঘটনা। তেতিয়াহ'লে বলক। ভাল লাগিছে ইয়াতে আহি, ইয়াতে মানে ফটো উঠাৰ কাৰণে বহুত ধুনীয়া লাগিছে। আৰু এতিয়া মই ফটো উঠিম, বকুল ভাই মোক ফটো মাৰি দিব, ঠিক আছে? চশমা লৈ আহিছোঁ মই, এই যে চশমা এটা চাব পাৰিছে। আমি এইটো চশমা লৈ আহিছোঁ আমি ফটো উঠাৰ কাৰণে। এইটো চশমা পিন্ধি আমি এতিয়া ফটো উঠিম। ৰিলটো আমি নবনাওঁ, ৰিলটো ছোৱালীয়ে বনাব, আমি ভিডিঅ' বনাম, ব্লগ বনাম, মিনি ব্লগ বনাম, বাকী চাই থাকোঁ আপোনালোকে। বঢ়িয়া, এই চালা বঢ়িয়া, হেভি লাগছে, মজা লাগছে রে ভাই পিছফালে আছে একদম ধুনীয়া ছানছেট।
আৰু এইফালে চাব পাৰিছে বকুল ভাইৰ বাইকখন পাৰ্কিং কৰি আজি মিলন ভাইৰ বাইকখন পাৰ্কিং কৰি এই মোৰখনে একদম তোৰখন মাইলেজত যে চবচে নাম্বাৰ 1 বাইক বুলি নকওঁ মাইলেজত নাম্বাৰ 1 যে থেইছ কি বলো ৰয় কেনেকুৱা লাগিল আহি ভাল লাগিছে বহুত ভাল লাগিছে আৰু ঠাইখিনিও ভাল হয়নে নহয় একদম বঢ়িয়া ফটোটো মজা একদম বঢ়িয়া লাগিছে একদম চিনাৰী একদম মজা হেভি হেভি একদম হেভি কৈছোঁ আমি অলপ খোজকাঢ়ি এতিয়া অলপ আগৰ পিনে আহিলোঁ ইয়াতেও চাব পাৰিছে ভিউ বহুত ধুনীয়া বোলে বকুল ভাইও মানে আগে খোজকাঢ়ি যাই আছে আৰু মই পিছে গৈ আছোঁ বকুল ভাইৰ মোবাইলটোৰ ব্ৰাইটনেছটো অলপ বেছি হৈ আছে ভিডিঅ' বনালে ব্ৰাইটনেছ সদায় এইটো হ'ল বকুল ভাই মোবাইল চেম ভিডিঅ' হৈ আছে ৰদটা কমিল না সেইটোৰ কাৰণে মানে অলপ কিবাটো কমিল ৰদটা কমাৰ কাৰণে মানে অলপ মানে কি ক'ম অলপ ধৰক মোৰ বাইকখন ইয়াতে জুম কৰি দেখাম আমাৰ বাইকখন ক'ত ৰাখিছোঁ বাইকখন ৰাখিছোঁ তো মানে ৰদটো অলপ কমাৰ কাৰণে অলপ মানে আন্ধাৰ নিচিনা হ'ল আৰু কি মোৰ ভিডিঅ' বনা ইমান ধুনীয়া ভিউৰ ভিডিঅ' বনা ইফালে নেকি না 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 ভাই কি বঢ়িয়া জাগা আমাকে লাগিলে কিবা এটা ৰোড আছে আৰু কি এইটো মানে গোৱাত ফেমাছ টুৰিষ্ট প্লেচ হৈ গৈছে তো এইখিনি আমাৰ মানে টুৰিষ্ট প্লেচ হৈ আছে টুৰিষ্ট প্লেচ হৈ আছে ক ঘূৰোৱা ৰ গাড়ী এটা যাব দে ঘূৰা বঢ়িয়া আয় এইফালে যা হৈছে যা নাই হা চ গভৰ্ণৰ খবৰ ভালে আজিৰ এক্সপিৰিয়েঞ্চ ভাল বঢ়িয়া না মোটামুটি টাইম স্পেণ্ড কৰি ভাল লাগে পাছত আৰু টাইমিংটাও মজা একদম পাৰফেক্ট লগ পালে এনেতো লগ নহয় বহুত দিন পিছত লগ পালে এইটো লগেই নহয় ক'ব গ'লে একচুৱেলি চবেই নিজৰ কামত ব্যস্ত থাকে মাজে মাজে এনেকৈ লগ হ'ব লাগে লগ হ'লে ভাল লাগে কৰিব পাৰিলে ভাল আহ চবেই মিলি তাহলে তো কেনেকৈ লাগিল আহি জাগা একদম জাগা একদম নাম্বাৰ 1 ফাৰ্ষ্ট ক্লাছ একদম বঢ়িয়া লাগিছে কিন্তু মোৰ চশমাটা হাৰাল কাই বান্ধি আৰু এইফালে বাৰে ফোন আহি আছে সেইকাৰণে মই ভালকৈ ভিডিঅ' বনাব নকৈ আছোঁ কি কৰিবি উপায় নাই ঠিক এতিয়া অলপ উঠিলে যাম বঢ়িয়া
এই সালা বকুল ভাই একদম খাতরা লাগছে রে, একদম টাকারা লাগছে। হ্যাঁ ও দে ওয়েলকাম ওয়েলকাম, একদম বঢ়িয়া। বকুল ভাইক একদম মানে পুরা হিরো হিরো লাগছে, কারণ বকুল ভাই চশমা পিন্ধি ল'ল আৰু ইফালে মানে ইফালে চবে ফটো উঠাত ব্যস্ত, চবে ফটো উঠি আছে। আৰু বকুল ভাই আৰু মই ভিডিঅ' বনোৱাৰ ব্যস্ত। আমি মানে বেছি ফটো চটো উঠা নাই, আমি ভিডিঅ'ই বনাইছোঁ। ইয়ে বকুল ভাইতো এক কপিও ফটো উঠা নাই, ইফালে মিলন ভাই 3-4 কপি ফটো উঠি থৈছে। আৰু আমি অলপ ভিডিঅ' ব্লগে বনালোঁ, মিনি ব্লগ বনালোঁ। অঁ দে বাই বাই, বাদ মে মিলতে হে। তো ইহঁতে কেইজন মানে নতুন নতুন ফ্ৰেণ্ড পালোঁ। সিহঁতে মানে আমাৰ বাইকখন দেখি বাইকখনত মানে কেইটামান বোলে ফটো উঠিব। কি মোৰ বাইকখনত মোৰ বাইকত সিহঁতে ধুনীয়াকৈ ফটো উঠি ল'লে, ভাল লাগিলে। সিহঁতে বঢ়িয়াকৈ ধুনীয়াকৈ আমাৰ লগত ব্যৱহাৰ কৰিলে। তো সিহঁতে এতিয়া আমাক বাই বাই দি গ'ল, পিছত আৰু কেতিয়াবা লগ পাম বুলি আমাক ক'লে। ভাল লাগিল। আৰু মানে আৰু ইফালে মিলন ভাই RPM মাৰিব খুজি আছে। নালাগে নালাগে নালাগে, বেলেগ জেগা না। তো আমার মিলন ভাই আগত গ'ল, এবার আমি পাশে পাশে যাম। অল্প দাবরা নাই না দাবরাও, অল্পখানি ভয় খায়। নাগাঁও পুখুৰী বহুত ভাল লাগিল আহি, বহুত ভাল লাগিল ক'ব গ'লে। মানে বহুত ভাল লাগিল আহি। ঐ ইফালে ভিডিঅ' চলি আছে। হা যাবিগে ভাই আমি ইনফ্লুয়েন্সার ইউটিউবার মানুহ, আমাৰ এতিয়া নহয় লেগ আছে। সো গাইস মানে যাবি ৰ এলাই যাব খুজিছে, ভিডিঅ' চলি আছে না, যাব খুজি আছে। তো মানে ভাল লাগিছে জেগাটো আহি। তো আপোনালোকে যে ভিডিঅ'টো ইমান দেৰিলৈকে চাই আছে, এইটোৰ কাৰণে বহুত ভাল লাগিছে। আৰু তো আপোনাৰ মানে গৰম দিনত আমি আকৌ আহিম ধামাকা ভিডিঅ' বনোৱাৰ কাৰণে। DSLR লৈ আহিম আৰু লগত মোটামুটি ফ্ৰেণ্ড লৈ আহিম। তো নেক্সট আজিৰ ভিডিঅ'টোতো যেনেকৈ ভালেই হওক বেয়াই হওক যেনেকৈ বনালোঁ। ইয়াৰ পিছত যিটো ভিডিঅ' বনাম আৰু কমচে কম আৰু 4-5জন আমি আমাৰ লগত আমাৰ ফ্ৰেণ্ড লৈ আহিম। তাৰপিছত আৰু স্পেচিয়েল কোনোবা আহিব বকুল ভাই, ইয়াকো লৈ আহিম। কোন স্পেচিয়েল এইটো জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি জানিব খুব বিচাৰে, আৰু বেল আইকনটো অন কৰিব যাতে মিছ নকৰে আমাৰ ভিডিঅ'। ঠিক আছে, স্পেচিয়েল আহিব কোনোবা। ইয়াৰ নেক্সট ব্লগত আপোনালোকে এইবাৰ দেখিব পাৰিব। কিন্তু এই ব্লগটো মানে আমি আজি ভিউটো দেখাবৰ কাৰণে আহিছোঁ, কিন্তু অলপ ঠাণ্ডা দিন না, ঠাণ্ডা দিনৰ কাৰণে মানে ৰাতিটো সোনকালে হয়, আন্ধাৰটো সোনকালে হয়। সেইটো কাৰণে সোনকালে আন্ধাৰ হৈ গ'ল। তো আপোনালোকে নেক্সট যিটো আমাৰ আকৌ যেতিয়া আহিম, আপোনালোকে আশীৰ্বাদ কৰিব। যেতিয়া আমাৰ যিটো স্পেচিয়েল পাৰ্চনৰ কথা কৈছোঁ বকুল ভাই, মোৰ নহয় ইয়াৰ, মোৰ পাৰ্চনেল তোৰ চেনেল এতিয়া তোৰে কথা কৈছোঁ। মোৰ পাৰ্চনেল কিছুই নাই। ঠিক আছে, যি কি নহওক ইয়াৰ পিছত যিটো মানে ভিডিঅ' আহিব, সেইটোত এই স্পেচিয়েল পাৰ্চন যাৰ কথা কৈছোঁ আপোনালোকেতো গমেই পাই গৈছে না, আপোনালোকেও চালাক আমিও চালাক। গতিকে এই স্পেচিয়েল মানুহ অহাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। ঠিক আছে, আশীৰ্বাদ কৰিব। তো যাতে আহি তাকো আমাৰ ব্লগত আনিম। তো এই ভিডিঅ'টো মানে এতিয়া বকুল ভাই কেতিয়া এণ্ডিং কৰে নাজানো, কাৰণ আমি এতিয়া ম'ম' খাব যাম, গৰম গৰম ম'ম'। তাতে বকুল ভাই ব্লগ কৰে নেকি নাজানো। মজা জাগা একে চাওক, একদম হেভি জাগা, হেভি। মানে আবেলি মানত পূৰা মানে বহুত মানুহ আছিল, এতিয়া চব মানে ঘৰত গ'ল ক'ব গ'লে। বহুত মানুহ আছে। লেকচাৰ মাৰোঁ, স্কিপ নকৰা কৰি দিবি কিন্তু। স্পেচিয়েল পাৰ্চনৰ কথা স্কিপ কৰিবি নেকি? নাই নো স্কিপ। আৰু এতিয়া ইণ্ট্ৰ'টো দিবি, যে স্পেচিয়েল পাৰ্চন যে ক'লোঁ, ইণ্ট্ৰ'টো দিবি। ঠিক আছে, যদি ইণ্ট্ৰ' নিদিয়ে আপোনালোকে লাইক নকৰিব ভিডিঅ'টো, দিলেহে লাইক কৰিব। যদি কৰে কিবা মাত হবে লাইক নকৰিব। না, ঠিক ভাল লাগে। এইটো পিছফালে দেখা এখন আছে বলেৰ' পিক আপ, চাব পাৰিছে। এইখন বলেৰ' পিক আপ আহিছে, চাইডে অলপ বঢ়িয়া বলেৰ' পিক আপ। বলেৰ' পিক আপ। আমার নাম হল নির্মল, ইয়ার নাম হল বকুল, ইয়ার নাম হল মিলন ভাই। এফালে মিলন ভাই নাম্বার 1, আমার স্যার হয় ক'ব গ'লে, স্যার হয়, তাই না? স্যার হয় আমার।